জনজাতিকৰণক লৈ কিদৰে ফটাঢোল বজাইছে অসম চৰকাৰে। কংগ্ৰেছৰ দিনত কেতিয়া দাখিল হৈছিল ৰাজ্য চৰকাৰৰ প্ৰতিবেদন। কংগ্ৰেছৰ দিনত কিদৰে কেনেকৈ আগবাঢ়িছিল জনজাতিকৰণ প্ৰক্ৰিয়া। 1997 চনত ৰাজ্য চৰকাৰে কিদৰে দাখিল কৰিছিল প্ৰতিবেদন। জনজাতিকৰণক লৈ 1998-1997 চনত কোনে উত্থাপন কৰিছিল বিধেয়ক। বিধানসভাত ৰাজ্য চৰকাৰৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতেই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্যজুৰি কেইবাটাও দল সংগঠনে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। ইয়াকে লৈ শাসকীয় বিজেপিয়েও আন্দোলন নকৰা কাম এটা কৰা যেন দেখুৱাই বাহ লৈছে। কিন্তু ৰাজ্য চৰকাৰৰ প্ৰতিবেদন দাখিল মানেই যে জনজাতিকৰণৰ পথ সহজ নহয়, সেই কথা হয়তো বহুতৰে ধাৰণাত নাই। ইয়াৰ পূৰ্বেও জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ বাবে ৰাজ্য চৰকাৰে এনে প্ৰতিবেদন দাখিল কৰাই নহয়, অধ্যাদেশ পৰ্যন্ত জাৰি কৰা হৈছিল। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ 1997 চনত আনকি লোকসভাৰ নিৰ্বাচিত সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল। 1991-1996 চনৰ সময়ছোৱাতেই কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট বিভাগলৈ জনজাতিকৰণ প্ৰসংগত পত্ৰ প্ৰেৰণ কৰিছিল তদানীন্তন ৰাজ্য চৰকাৰে। প্ৰয়াত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতেই 1993 চনত কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ অধ্যাদেশ জাৰি কৰা হৈছিল। মন কৰক এইখন নথিলৈ তদানীন্তন অধ্যক্ষ অমৰদয় প্ৰধানৰ নেতৃত্বত লোকসভাৰ নিৰ্বাচিত সমিতিয়ে 1997 চনতেই 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ প্ৰতিবেদন দাখিল কৰিছিল। এই নথিত স্পষ্টকৈ এই কথাও লিখা আছে যে চৰকাৰে দিয়া প্ৰতিবেদনৰ পাছত 2005 চনত ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়াই ট্ৰাইবেল ৰিচাৰ্চ আছামৰ সঞ্চালকলৈ পত্ৰ লিখি আহোম, কোচ, চুতীয়া, মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ 5টাকৈ স্ববৈশিষ্ট্যসমূহক ভিত্তি কৰি এথনোগ্ৰাফিক ৰিপৰ্ট পুনৰীক্ষণ কৰিব লাগে। এইবাৰ মন কৰক এইখন বিধেয়কলৈ। তদানীন্তন কংগ্ৰেছ সাংসদ বিজয় কৃষ্ণ সন্দিকৈয়ে 1999 চনত দি কনষ্টিটিউশ্যন শিডিউল্ড ট্ৰাইব অৰ্ডাৰ এমেণ্ডমেণ্ট বিল হিচাপে আৰু মাধৱ ৰাজবংশীয়ে 1998 চনত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ একোখনকৈ বিধেয়ক উত্থাপন কৰিছিল। একেটা বিষয়তে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে 2004 চনতেই প্ৰধানমন্ত্ৰীলৈ এখন বিশেষ পত্ৰও প্ৰেৰণ কৰিছিল। সেই পত্ৰত পূৰ্বে 1997 চনত দিয়া অমৰ প্ৰধানৰ প্ৰতিবেদন তথা দাখিল হোৱা বিধেয়কসমূহৰ বিষয়ে উল্লেখ কৰি লোকসভাত বিধেয়কখন গৃহীত নকৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি পুনৰবাৰ বিশেষ আহ্বান জনাইছিল কেন্দ্ৰীয় চৰকাৰক। তাৎপৰ্যকৰ বিষয় যে তেতিয়াই অৰ্থাৎ 2004 চনত তৰুণ গগৈ চৰকাৰৰ দিনত প্ৰথমবাৰৰ বাবে অসম বিধানসভাত 6টাকৈ জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত সৰ্বসন্মতভাৱে সিদ্ধান্তও গৃহীত হৈছিল। 2005 চনত 6টাকৈ জনগোষ্ঠীৰ এথনোগ্ৰাফিক ৰিপৰ্ট প্ৰস্তুতৰ নিৰ্দেশৰ পাছতেই কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিষয়টো আগবঢ়াই নিবলৈ 2010 চনত কংগ্ৰেছ নেতৃত্বাধীন অসম চৰকাৰৰ সেই সময়ৰ অসম বিধানসভাই এটা সৰ্বদলীয় প্ৰতিনিধি দল দিল্লীলৈ পঠিয়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ পাছতেই 2014 চনত এটা সৰ্বদলীয় প্ৰতিনিধি দলে সকলো তথ্য পাতি লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় জনজাতি মন্ত্ৰী জুৱেল ওৰামক সাক্ষাৎ কৰি দস্তাবেজ সহ স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল। প্ৰতিনিধি দলটোৱে এই কথাও উল্লেখ কৰিছিল যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে কোনো সামাজিক সম্প্ৰীতি বিনষ্ট নহয় আৰু বৰ্তমানে থকা জনজাতিসকলৰ সা সুবিধাৰ কোনো হীন দেৰি নহয়। এইদৰেই বিভিন্ন পৰ্যায়ত কংগ্ৰেছ চৰকাৰৰ দিনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম কাজ এক নিৰ্দিষ্ট পৰ্যায়লৈকে আগবাঢ়ি গৈছিল। কিন্তু শেষ মুহূৰ্তত কেন্দ্ৰ সলনি হ'ল আৰু গঠন হ'ল বিজেপি চৰকাৰ। তাৰ পাছতে এই বিষয়টোৰ জটি পৰে আৰু তেতিয়াই কংগ্ৰেছৰ দিনত হোৱা একেখিনি প্ৰাৰম্ভিক কামেই পুনৰ হাতত লৈ এতিয়া তিলটোকে তাল সাজিছে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, অসম ডেইলি 24।